কইনা আনিব যোৱা লাগিছে সঁচাকৈ কৈছো চেম টু চেম লাগিছে কি কৰিব লাগিব এইটো ভিডিঅ' আৰম্ভ হৈছে জীৱনগত ৰুমৰ পৰা জীৱন আৰু মই যাম বগীবিল ত' কি আছে যে আজি ভাগিনৰ ন মই আৰু সি যাম বগীবিললৈকে তাৰ মানে ভাগিনা আজি অন্নপ্ৰসন্ন আছে মুখত ভাত দিয়া যাওঁ দেৰি হৈছে চলো দেৰি হৈ গ'ল সি মোক মাতিছিলে 9:30মান বজাত এতিয়া প্ৰায় 10টামান বাজি গ'ল নেকি দে হেলমেটটো দে হেলমেটটো দে মোৰ হেলমেট এটাই আছে উপায় নাই লাষ্ট ইয়াৰ লাষ্ট হেলমেটৰ অৱস্থা চক মেকআপ কৰাব লাগিব मारो मुझे मारो मारो मुझे मारो অলপ ফানি কৰিলোঁ যি কি নহওক হেলমেট লাগে নিব লাগে চেফটিৰ কাৰণে ভাল এইটো আগৰ গিলাচখন নাই যি কি নহওক মানে ক'ৰবাত যদি কিবা এটা যদি পৰি যায় মানে 20-30% হ'লেও মানে চেফটি হ'ব চ' হেলমেট চেলমেট লগাই দিলোঁ এতিয়া বাৰু টেনশ্যন নাই যি আহে বৰষুণ চৰষুণ দি দিয়ে যি নহওক বৰবৰুৱা পাই গ'লোঁ বৰবৰুৱা আৰু আমি এতিয়া আছোঁ এটিএমৰ ভিতৰত আৰু মানে ই অলপ মানে পইচা চইচা অলপ ওলাই লৈছে বেছি নোলাবি 50,000 মান ওলাবিনে হা আজি পুৰা মানে ধাবাত মানে ধামাকা হৈ যাব আহিটো পালোঁ কিন্তু বৰষুণে অলপ টাইম ৰখিব দিছে মানে নহ'লে তিতি যাব লাগিব অলপ এতিয়া এৰিছেনে বৰষুণ নাই দিয়া ন কি লাগে আৰু আপেল কল আঙুৰ লৈ জলদি চ' আপেল চাপেল লোৱা চব হৈ গ'ল এতিয়া ল'ব লাগে কি চ' মাছৰ সন্ধানত মাছ বিচাৰি আছোঁ মাছৰ দোকান পোৱা নাই ক'ত আছে কোনটো অঁ সেই ইয়াত আছে আগত এইটো তই কেনেকৈ চন্দা কেজি চন্দা কেজি 180 আপোনাৰ দোকানখন বহুত দূৰৰ পৰা বিচাৰি আহিছোঁ কিবা এটা কমাওক দিয়ক পিছটো একদম মজাকৈ মিডিয়াম চাইজত বনাই দিব ধুনীয়াকৈ মাছটো ঠিকে আছে ন তেলত দিলে পুৰা ফ্ৰাই হ'বনে খৰখৰীয়া হ'ব নাই হা গ্ৰান্ডি আচ্ছা আপেল আঙুৰ চব লোৱা হৈ গ'ল মাছ চাছ লোৱা হৈ গ'ল আৰু কিবা আছে জানো হা এতিয়াতো নাই এতিয়া যাব লাগে জাৰ্ণি ষ্টাৰ্ট চ' মধুপুৰ মেডেলা ন আৰু আমি এতিয়া গৈ আছোঁ বগীবিল যোৱাৰ ৰাস্তাটো ঘুমালোঁ এইফালে বগীবিল চিধা কিন্তু আমি মেইন চিধা বগীবিল নাযাওঁ আৰু লেফ্ট চাইডে আৰু এইফালে বগীবিল পাৰ হৈ গ'লে এইফালে লগ পাব আপোনালোকে টোলগেট খুব অতি সোনকালে ভাল খবৰ দিব গৈ আছে টোলগেটে ইয়াত সোমালে আৰু গম পায় আৰু পইচা আৰু ইয়াতে বহি থাকিব আৰু মেইন মালিকজন আৰু এইফালে চিধা বগীবিল মধুপুৰ এণ্ট্ৰি হৈ গ'লোঁ আৰু খুব ধুনীয়া লোকেশ্যন ন' পলিউশ্যন একো পলিউশ্যন নাই জেগা চক নাই সেই মজা জেগা আৰু আমি লৈ আনিছোঁ এইফালে কেমেৰা লৈ আনিছোঁ ফটো চটো দুকপিমান মাৰোঁ আৰু জেগাটো খুব ভাল লাগিছে একদম মজা নেচাৰেল হাৱা আহি আছে আৰু গোটেইখিনি চাৰিওফালে চক পথাৰ ফটো মাৰোঁনে জেগাটো মজা আছে হয় নাই চাগে বহুত ভাল লাগিছে বে এনেকুৱা জেগাত মই থাকি খুবেই ভাল পাওঁ একদম ঠাণ্ডাকৈ বহি মেলি যদি চানা লৈ মেলি এডোখৰে যদি বহি খাই থাকোঁ আৰু লগতে যদি থাকে ক'বই নালাগে আৰু ধেমালি আৰু এইফালে আছে কেমেৰামেন আৰু মই আছোঁ এইফালে কিন্তু প'জ দিব নাজানো য'তে ত'তে থাকিম আৰু এনেকৈ যি কৰি ফটো চটো মাৰি ল'লোঁ আৰু বৰষুণ দিছে যাওঁ জল্দি ইনষ্টাগ্ৰামত দিম ইনষ্টাগ্ৰামৰ নামটো এইটো দি দিছোঁ আপোনালোকে চালে চাব পাৰে আৰু লাইক চাইক কিবা এটা দিব পাৰে আৰু বৰষুণ পূৰা দিছে বে কেমেৰাটো তিতিলে চাগে অলপ ন অলপ তিতিল কেঁচা মডেলাৰ এই ইনষ্টাগ্ৰামত ফেমাছেই বাৰু হুকুম ক'লে ন হুকুম দে সকলো পেঞ্চো
আহিলোঁ চ' আহি পাই গ'লো মেইন জেগালৈকে আৰু এইফালে আছে উৎপল ভাই চ' আহি পাই গ'লো ভাই কা ঘৰ কি খবৰ ক ভালে ভালে তই কেতিয়া আহিলে বাহিৰত আছিলি ন হ'ল 15 দিনমান বাকী ভালে আছে ভালে আছে এইফালে 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 বাই 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 এইফালে চা একদম ভকত ভকত লাগিছে ফুল দি ভকত কইনা আনিব যোৱা নিচিনা লাগিছে সঁচাকৈ কৈছোঁ চেম টু চেম লাগিছে কিতাপটো চুইছে আৰু এইফালে আছে মিচিঙৰ ট্ৰেডিশ্যনেল আপং পৰ আপং আৰু আমাৰ এইফালে খানা ৰেডি কৰি আছে এইফালে বৌয়ে ৰেডি কৰি আছে আৰু এইফালে তলত পাকঘৰ ধুনীয়াকৈ কি ওলাইছে ইয়াত খাবলৈ কি ওলাইছে এইফালে কি ওলাইছে পিঠা চব্জি ন খালে নাই আপোনালোকে ভাত খালে নাই খালে এইফালে বৌ লাজতে আছে নেকি বাই বাই না দেই আকৌ লগ পাম বাই বাই চব ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া আমি যাওঁগে যাওঁগে দেই টাটা বাই বাই যাওঁ দেই